কি কৰি আছ তহঁতি? কি ক'ব ককা এনে মোৰ লগৰজনীৰ লগত কথা পাতি আছিলো। হয় নেকি? হ'ব দে মই যাওঁ, তহঁতি কথা পাতি থাক। ঐ তই জাননে মোৰ যে এটা মোবাইল কিনিছো আইফোন 14 Pro Max। তই কিনিছ নি? কেনেকে কিনিবি, ইমান পইচা লয়। হেল্ল'। গৈছো। ছোৱালী, তই কি কৰি আছ? দেউতা দে মোৰ লগৰজনীৰ লগত কথা পাতি আছিলো। হ'ব দে মই যাওঁ এতিয়া, ককাক চাবি অকণ। দেউতা চাম দিয়া, তুমি যোৱা। মই যাওঁগে দে, ককা অকলে আছে নহয়। মই যাওঁগে দে, হ'ব বাই বাই। যা নহ'লে আকৌ তই গালিহে খাবি। হেল্ল'। ককা মই গৈছো, হ'ব দিয়ক। মই গৈ আছো। শুনিছ, মই যাওঁ দেই। মোক ককাই মাতিছে, মই যাওঁ দে। যা, বতৰটো বেয়া, বৰষুণ পৰিব এতিয়া। যা কালি লগ পাম হা। এতিয়া মই কি কৰো, মই অকণ স্নো ওচৰলৈ যাওঁ। স্নো পৰি আছে বাহিৰত। ইমান ধুনীয়া লাগিছে বাহিৰত, বহুত ধুনীয়াকে দেখোন বৰফ পৰি আছে। তেৰি ইমান দেৰি লাগিছে এহেত আহিবলে, ছোৱালীজনী বৰ দেৰি লগাই দে। দেউতা মই আহিলো। হ'ব, যা কফি খাই লগে যা, পিছতকে কিবা এটা খাই লবি। এতিয়া যা, মই ককাইক লৈ আনোগে দেই। হ'ব, যোৱা। এইডোখৰ জেগা কি এইডোখৰ জেগালৈ মাতিলে দেখোন মানুহেই নাই। এইডোখৰ জেগাত দেখোন একোতে খাবলৈ নাই, জোৱাইও নাই, নাতিও নাই। কি খাম এতিয়া মই? আমাৰ জোৱাই ভাল ফিজ কিনিলে দেই, ইমান ডাঙৰ ফিজ এডাল। একো দেখোন খাবলৈ নাই। পাপাকৈ ক'ব লাগিব কিবা এটা আনিবলৈ। ক'ব লাগিব দেই, আমাৰ পিছফালখন বৰ ধুনীয়া। ছোৱালী, কি কৈ আছ তই পিছফালে বহি? কি ক'ব ককা, এনেই মই সেই নদীখনকে চাই আছিলো, কি কৰিম আৰু। হয় নেকি? আজি তোৰ লগৰ ছোৱালীজনী নাহিলে, মানে সেইটো কাৰণে তই পিছফালে বহি আছো। আৰু তোৰ দেউতাই ক'লে গ'লে দেখাই নাই যে ঘৰত। ককা কি ক'ম, দেউতাই বাহিৰলৈ গ'লে, কালি আহিব। হয় নেকি? বিয়াত মাতিব লাগিছিলে নহয়। পান এখা খাই আছো কাৰণে মুখখন ভৰি আছে। পিংকি ককাকক কৈছে নেকি? তোৰ লগৰজনী ককাকে, পিংকি নে তোৰ লগৰজনী ককাকে, মোৰ বিয়ৈ বুলিহে মাতো। মই তামোলো খতম নকৰো, গছজোপা পাই আছো, সেইটোকে খালো আৰু এতিয়া নাই। মই কি কৰিম? হ'ব দে, তই বহি থাক, মই যাওঁ বিয়ৰ ওচৰৰ পৰাহে আহোঁগে দেই। বিয়ৰ আছেনে ঘৰত? কলখাৰৰ লগত খাব লাগিছিলে আৰু তামোল খাব লাগিছিলে। আহকচোন বাহিৰলৈ, ওলাই আহক। কোন আপুনি বিয়য়? এই ঘৰত কলহমান নাই নহয়, বনোৱাই নাই মই। তামোল এখনকে খাওক আৰু। হয় নেকি? কলহমান নাই। এতিয়া মই কি কৰোঁ? মোৰ বৰ টোপনিয়ে ধৰা নাই নহয়। দিয়ক, তামোল এখনকে দিয়ক আৰু খাই যাওঁ। এখন চোবাই আহিছোৱে, আৰু এখন খাই যাওক দিয়ক। হয় নেকি? ৰখক, তামোল এখনকে আনিছোঁ, খাই যাওক। খাওক দিয়ক, খাওক। দিয়ক। মজা লাগিছে খাই। মজা লাগিছে দেই। আৰু এখন দিবচোন মোক পিছতকে। ঘৰত তামোলে খাব গ'লে যোৱা নানে। সঁচাই দিয়ক। দেখোন বাহিৰত দেখোন বৰষুণ পৰিব এতিয়া। মই যাওঁ দিয়ক, তামোল খাই। দিয়ক, যাওক। বৰষুণ পৰিলে আকৌ আপোনাৰ বেমাৰ হ'ব নহয়। কালি ৰাতি মাংস খাব নেকি?
বিয়ৈ আপুনি মোক মাৰিব বিচাৰিছে নেকি? মই বৰমালা লোৱা আছে আপুনি নাজানে। হা মই মৰি থাকিম বৰমালা মই লোৱা হৈ আছে মাংস খালে। হয় নেকি বিয়য়? তেন্তে নাখাওঁ দিয়ক। মই ভাবিছিলোঁ মাংস অকণ আনিম, দুটাই খাম কলহমালৰ লগত। আপুনি আৰু বৰমালা লৈ আছে, কি খাম আৰু? হ'ব দিয়ক, আপুনি কলহমালকে খাব আৰু বুট ভাজি দি। ঠিক আছে দিয়ক, এতিয়া যাওক, বৰ বৰষুণ পৰিব দেই, বতাহ ধুমুহা আহিব, মোৰ তেনেকুৱা লাগিছে। হ'ব দিয়ক বিয়ৈ, সোনকালে নগ'লে আকৌ আমাৰ যোৱা এটা আছে নহয়, বৰ বকে সোনকালে নাহিলে। হ'ব দিয়ক, যাওক আপুনি যাওক, শুৱকগৈ অকণ, কালি খাম দেই। বিয়য়, মই আপোনাৰ লগত অকণ কথা পাতিব মন গৈ আছোঁ। কি কৰিবা, আপোনাৰ যোৱাটো তেনেকুৱা। হ'ব দিয়ক, আৰু এদিন ৰাতিপুৱা কথা পাতিম, এতিয়া আবেলি হ'ল নহয়। ল'ৰালে বকিহে আহিব, মোৰ লাগিছে। নাতিটোকো ক'লে থৈ আহিছোঁ ঘৰত। হ'ব দিয়ক, যাওঁ মই। বাপা, ইমান বৰষুণ পৰিছে। বৰষুণ নহয় দেখোন, বগা বগা কি পৰিছেহে। কি কয় ইংলিছত স্ন' পৰিছে। এতিয়া কি কৰিম, বৰ ঠাণ্ডা লাগিছে। ঘৰলৈ পটককৈ যাওঁ, নহ'লে বেমাৰতহে পৰিম। মই ক'লে এনেকৈ কৈ আছ। ককা কি ক'ব, বহুত ঠাণ্ডা পৰিছে নহয় বাহিৰত, বৰষুণো নহয়, স্ন' পৰি আছে। সেইটো কাৰণে মই জুই কাষতে অকণ বহি আছোঁ। হয় নকওঁ, মই অকণ বহিব লাগিব দেই, বৰ ঠাণ্ডা পৰিছে। স্ন' পুনৰ পৰি আছে, বৰ ঠাণ্ডা পৰিছে। মই বহিছোঁ ন, ইখনলৈ যাচোন, মই প্ৰথমতে বহি লওঁ। বাবা ৰামদেৱৰ পৰা এইটো শিকিছিলোঁ, মজা লাগিছে। এনেকৈ বহি পেলাই কাপোৰ কচুকৰ শিক্ষা গুচি দিয়ে। এনেকৈ বহি থাকোঁ আৰু তামোলখন চুবাই। কলিজা, এটা কাম কৰিবিচোন, তোৰ ওচৰত পইচা নাই নহয়, মোৰ ওচৰত পইচা আছেনে? জমাটানে 100 টকা, কিবাটো অৰ্ডাৰ দি দেখোন, যোৱাই নাই, কি কৰিবি, কালি আহিবহে। খাই থাকোঁ দুটাই, মই বনাবলৈ নাই, তইতো নাজানোৱেই বনাব। মায়েতো নাই, পেহীহঁতৰ ঘৰলৈ গ'লগৈ, এতিয়ালৈকে নাই আহা এজনী। সেই ককা, সেইটো জমেট' নহয়, জমেট' সেইটো। আৰু মোৰ ওচৰত পইচা নাই, আপোনাৰ ওচৰত আছে যদি দিয়ক, মই জমেট'ৰ পৰা অৰ্ডাৰ দি দিওঁ। কি দিমনো? চিকেন ৰ'ল, পাৰাঠা, থালি, বহুতো পাইছে, বাৰ্গাৰ, পিজ্জা। কলিজা সোপা কিহৰ নাম লৈছো তই? সোপা দেখোন মই জীৱনত শুনিয়ে পোৱা নাই। পুতুকন হতে কৈ ফুৰা শুনিছো, তইও কলিজা সোপা না? তই কেনেকে ভাবিলি মই খাই ল'ম বুলি? হ'ব মাংস থাকিব, মাংস। মই কি বৰমালা লোৱা মানুহ, তই কি মাংস খাব পাৰ নেকি? কথা ক'বলৈ আহিছে। নিৰামিষকে অৰ্ডাৰ দে, ভাতকে দে, সুদা ভাতকে দে, বুটৰ ভাজি লগতে খাম। কম দামত দিবি দেই, 100 টকামান দিবি। বেছি দিলে মোৰ আকৌ পইচা নাই নহয়, বেছি মোক কলহমাল খাব লাগিব কালি বিয়ৰ লগত। হ'ব দে, তোৰতো বাপে তামোল কিনি নিদিয়ে, নিজে কিনিব লাগে। তাকো পইচাকেইটা নাইকিয়া হ'ব। নালাগে দে, মই বনাম দে। 100 টকা নালাগে দে, তাতকৈ ভাল মই কিবা এটা খাইহে ল'ম। হ'ব দে, নালাগে জমিটো নে ফমিটোৰ পৰা দিবলৈ। ককা আপুনি নাখায় নেকি? চিকেন টিকেন নিদিয়া পায় নহয় তাত। চিকেন টিকেন নিদিয়া পায় নহয়। এটা কাম কৰি দি দিওঁ, আপুনি বেছি টকা নলয় নহয়। 1 টকা নহয়, কম দাম হ'লেহে ল'ম। মোক কলহমাল খাব নাপালে মোৰ টোপনিয়ে নাযায়। আজি বিলতে নবনালে, কালি খাই আহিব লাগিব। এটা কাম কৰ, কি কয়, 5 টকা 10 টকা যদিহে পায় নহ'লে মই নলওঁ। টকানো কচোন তই। ককা, কিমান টকা?
নিৰামিষ থালি 700 টকা লয় যদি লয় আৰু ডেলিভাৰী চাৰ্জ বেলেগকে আপোনাৰ 1000 টকা হৈ যাব ইমান দাম নে নালাগে মই বনাই পেলাই খাম তোকো দিম তই কেক খা বনাই ল'বি পকৰি খাবি নেকি ইমান কৃষ্ণ পৰি আছে পকৰি খাওঁ যদি পকৰিকে বনাওঁ ভাতৰ লগত ভাজি বনাম এটা কাম কৰ তই নালাগে দিব হেৰি কি কয় বুট 1 কেজিকে লৈ আনগে জিতেনৰ দোকানৰ পৰা যা কোকা এই জিতেনৰ দোকান বন্ধ নহয় স্নো পৰাৰ কাৰণে এটা কাম কৰো এই বুট তিওৱা হৈ আছিলে কেইটামানহে আছে আমাৰ দুটা কাৰণে হৈ যাব দিয়ক মই কালি লৈ আনিম আজি জিতেনৰ দোকান বন্ধ হয় নেকি জিতেনৰ দোকান বন্ধ গাধটো এনেকৈ বন্ধ কৰিলে বুট ভাজিব খাব মন গৈ আছে কেইটামান দিয়ে মোৰ নচলিব দেখোন এতিয়া হ'ব দিয়ক কালি খাই ল'ব আজি এতিয়া বন্ধ নহয় কেইটামানে আছে আপুনি মই কেইটামানকে খাই দিম ভাতৰ লগত কি কৰিবি হ'ব দে বনাগে যা বুট ভাজি কণ মই পকৰিকেইটা ভাত কণ বনাই দিম বিয়ৈ ভালনে আপোনাৰ বিয়ৈ দেখোন আপুনি আকৌ কি কৰিব বিয়ৈ অকলে ভাগৰ লাগি গৈছেগে টিভিটো নাই ভাঙি থাকিলে এপানে লাইনো নাই মোবাইলটো নায়েই নহয় মোৰ ওচৰতে টিকলকো ফোন এটা আছে কি কৰিম আৰু আপোনাৰ ওচৰলৈকে আহিলোঁ সেইটো কাৰণে আপোনাৰ ঘৰত ইনভাৰ্টাৰ আছে আৰু ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আমাৰতো নিউ ভিডিঅ' হয় দেই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব জৰুৰ কৰি দিব আমাৰ ভিডিঅ'টো আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ বিয়ৈ মোৰ নাতিনীয়ে আৰু মই কি ক'ম আৰু মই সেই কি ক'ম এতিয়া মই হেৰিয়ৰ ঘৰত আছোঁ মোৰ ছোৱালীৰ ঘৰত ছোৱালী নাই ছোৱালী পেহীয়েকৰ ঘৰলৈ গ'ল সেইটো কাৰণে ইয়াতে আছোঁ আৰু আমাৰ এইখন মৰিলা নহয় হ'ব দিয়ক এতিয়া আপুনি থাকক ভালকৈ থাকিব দেই আমাৰটো ফাৰ্ষ্ট পাৰ্ট হয় পাৰ্ট 1 আৰু এটা আহিব জল্দি পৰহিলে পাৰ্ট 2 জৰুৰ চাব আৰু 2টা বজাত আমাৰ আহিব ভিডিঅ'টো আৰু এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই হ'ব দিয়ক এতিয়া মই যাওঁ বুট ভাজি খামগৈ